নমস্কাৰ মই ৰুমি হাজৰিকা সকলোকে মোৰ চেনেল মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ বাটাৰ চিকেনৰ ৰেচিপিটো। প্ৰিয় দৰ্শক, বাটাৰ চিকেনৰ টেষ্টটো আপোনালোকেতো জানেই, ৰেষ্টুৰেণ্টত খাইছেই। আহকচোন আজি ঘৰতে বনাবলৈ চেষ্টা কৰোঁ, একেবাৰে সহজ পদ্ধতিত আৰু একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদেৰে। আহকচোন তেনেহ'লে ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। প্ৰথমেই মই 500 গ্ৰামমান চিকেন লৈ লৈছোঁ। চিকেনখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈ এয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত মই এতিয়া দিম প্লেইন দৈ 3 চামুচ। তাৰপিছত দিম আদা নহৰু পেষ্ট 1 চামুচ। এতিয়া কাশ্মীৰী জলকীয়া 1 চামুচ দিম। অলপমান নেমুৰ ৰস 1 চামুচমান দিছোঁ। তাৰপিছত দিছোঁ 1 চামুচ মিঠাতেল। সেইখিনি ধুনীয়াকৈ মিক্স কৰি সেয়া দেখিছে মিক্স কৰা হৈ গৈছে। মই এতিয়া আধা ঘণ্টাৰ কাৰণে মেৰিনেশ্যনত ৰাখি দিম। তাৰপিছত এখন কেৰাহী লৈ তাত মই 2 চামুচ তেল দিছোঁ আৰু 2 চামুচ বাটাৰ দিম এনেকৈ। তাৰপিছত সেইখিনি গৰম হোৱাৰ পিছত মই এতিয়া তাত মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ, এপিচ এপিচকৈ দিছোঁ আৰু ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজিম। লুটিয়াই বগৰাই ভাজিব, ধুনীয়াকৈ সিজি যোৱাকৈ এনেকৈ ভাজিব। যদি দৰকাৰ হয় আপোনালোকে অলপ ঢাকিও দিব পাৰে, ধুনীয়াকৈ সিজি যাব তেতিয়া। এয়া দেখিছেই ধুনীয়া কালাৰ আহি গৈছে, চেণ্ট বৰ ধুনীয়া চেণ্ট ওলাইছে। এনেকৈ লুটিয়াই বগৰাই ধুনীয়াকৈ সিজাকৈ মই ভাজিলোঁ চিকেনখিনি। এয়া চাওক কি সুন্দৰ হৈছে। এতিয়া হৈ গৈছে চিকেনখিনি। মই এতিয়া সেইখিনি এক্সট্ৰাকৈ এখন প্লেটত ৰাখি দিলোঁ। এয়া দেখিছেই কেনেকৈ মই ৰাখি দিছোঁ প্লেটত। তাৰপিছত আপোনালোকে সেইখন কেৰাহীতে 1 চামুচ বাটাৰ দিব। তাৰপিছত আপোনালোকে পিঁয়াজ দিব, 2টা ডাঙৰ চাইজৰ পিঁয়াজ ধুনীয়াকৈ কাটি ল'ব একেবাৰে মিহি মিহিকৈ। সেইখিনি আধা সিজামান হোৱালৈকে আপোনালোকে এনেকৈ সেইখন পেনতেই আপোনালোকে ধুনীয়াকৈ ভাজি থাকক। এয়া ভাজি পেলাই কালাৰ আহি গৈছে দেখিছেই। এতিয়া তাত আপোনালোকে আদা নহৰুৰ পেষ্ট অলপ দি দিয়ক, 1 চামুচ দিব, 1 চামুচ দিলেই হ'ব। তাৰপিছত আপোনালোকে বিলাহী দিব 3টা কুটি ল'ব। তাৰপিছত 10টা বা 15টামান কাজু দি দিব। সেইখিনি অলপমান দেৰি ভাজি তাৰপিছত তাত কাশ্মীৰী জলকীয়া 1 চামুচ আৰু গৰম মছলা 1 চামুচ তাত দি দিব। তাৰপিছত 1 পৰা 1.5 চামুচ চেনি দিব। তাৰপিছত অলপ নিমখো দিব লাগিব। সেইখিনি মিক্স কৰি লওক। তাৰপিছত সোৱাদ অনুসৰি তাত নিমখ দিয়ক। তাৰপিছত সেইখিনি মিক্স কৰক। এতিয়া তাত আমি অলপ দিম, পানী অলপ দিব লাগিব। 1 কাপৰ পৰা 1.5 কাপমান পানী দিব। সেইখিনি 10 মিনিটমান মিডিয়াম ফ্লেমতে সিজিবলৈ এৰি দিয়ক। এয়া দেখিছে একেবাৰে ধুনীয়া চফ্ট হৈ গৈছে, কোমল হৈ গৈছে, সিজি গৈছে। সেইখিনি এতিয়া অলপমান ঠাণ্ডা হ'বলৈ এনেকৈ ৰাখি দিয়ক। তাৰপিছত মিক্সাৰৰ ডাঙৰ জাৰটো লৈ পেলাই সেইখিনি ঢালি দিয়ক। তাৰপিছত সেইখিনি গ্ৰাইণ্ড কৰি পেলাওক। এয়া ধুনীয়া পেষ্ট ৰেডি হৈ গৈছে। সেইখিনি এখন পেনত ঢালি দিয়ক, আগৰ ইউজ কৰা পেনখন হ'লেও হ'ব। তাৰপিছত তাত 1 চামুচ বাটাৰ দিব, বাটাৰখিনি গলি যাবলৈ দিয়ক। তাৰপিছত অলপমান উতলি যোৱাৰ পিছত 2-3 মিনিট পিছত মিডিয়াম ফ্লেমতে ৰাখিব। তাত চিকেনখিনি দি দিয়ক, ধুনীয়াকৈ মিক্স কৰি দিয়ক। এতিয়া তাত আপোনালোকে অলপমান দিব গৰম মছলা দিব, আধা চামুচমান দিলেই হ'ব। আধা চামুচ দি পেলাই এনেকৈ লুটিয়াই বগৰাই দিয়ক। তাৰপিছত সেইখিনি উতলিবলৈ দি দিয়ক 5 পৰা 6 মিনিটমান সময়। তাৰ লগতে আপোনালোকে ফ্ৰেছ ক্ৰীম 3 চামুচ তাত দি দিয়ক। ধুনীয়াকৈ মিক্স কৰি ল'ব এনেকৈ। সেইখিনি আপোনালোকে 5 পৰা 6 মিনিটমান মিডিয়াম ফ্লেমত উতলিবলৈ এৰি দিয়ক। এয়া চাওক আপোনালোকৰ বাটাৰ চিকেন প্ৰায় ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে লাষ্টত কচুৰি মেথি আধা চামুচমান ধুনীয়াকৈ গুড়ি কৰি পেলাই তাত দি দিয়ক। এতিয়া আপোনালোকৰ ডিছ ৰেডি। এতিয়া আপোনালোকৰ আহিব চাৰ্ভ কৰাৰ প্ৰচেছটোলৈ। এই ধুনীয়াকৈ এনেকৈ এয়া চাওক কিমান ধুনীয়া হৈছে কালাৰটো আৰু টেক্সচাৰটো চাওক। আপোনালোকে দেখিলে গম পাব। অলপ ক্ৰীম দিয়ক ধুনীয়াকৈ সজাই মেলি। এয়া চাওক একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলতে আপোনালোকৰ মই বনাই দিছোঁ আজি। তাৰপিছত অলপমান ধনিয়া পাত এনেকৈ সজাই দিয়ক। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ, আপোনালোকে নিজেই গম পাইছে। কালাৰ, গ্ৰেভি
পৰা ধৰি একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনাকৈ মই আজি আপোনালোকৰ আগত বনাই দিলোঁ। দৰ্শকসকল আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰিবচোন। ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰুমিজ কিচেনৰ তৰফৰ পৰা সকলোকে মই বহুত ধন্যবাদ জনালোঁ।